Okay, so hey guys, my name is Zintu and you watching Tech Zintu. তো ফাইনালি গাইজ যিটো সময়ৰ কাৰণে আমি ৱেইট কৰি আছিলোঁ অৰ্থাৎ কাকলিক কেতিয়া খেদিব তো সেইটো সময় আহি পাইছে আৰু লগতে সেইটো সময় হৈছে আজিৰ দিনটোত আৰু লগতে আজি 77 নম্বৰ এপিছডটোত আপোনালোকে খেদি দিয়া কাকলিক দেখিবলৈ পাব লগতে কেনেকৈ কাকলিক খেদিব অৰ্থাৎ কেনেকৈ কৃষ্ণই গালি পাৰিব লগতে কেনেকৈ সকলোৰে আগত কাকলিক খেদিব আৰু লগতে সকলোবোৰ কথা যে কেনেকৈ বিকে গম পাই যাব আৰু বিকে ঘৰৰ পৰা উলিয়াই দিব তাৰ বিষয়ে আমি এই ভিডিঅ'টো আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটোলৈ নতুনকৈ হৈছে তেনেহ'লে চেনেলটো ভাল লাগিলে অৰ্থাৎ ভিডিঅ'বোৰ চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাৰে আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব কিয়নো ডেইলি এনেকুৱা ভিডিঅ'বোৰৰ আপডেট ৰাতিপুৱা 8 বজাত বা 10 বজাত আহি থাকে তো আপোনালোকে মিছ নকৰিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এপিছডটো হ'ব 77 নম্বৰ এপিছড আৰু আজিৰ এপিছডটোৰ আপোনালোকে প্ৰথমতে দেখিবলৈ পাব আপোনালোকে কৃষ্ণ আৰু লগতে কৃষ্ণৰ মাকক আপোনালোকে শ্ব'টোক দেখিবলৈ পাব লগতে কৃষ্ণৰ মাক আৰু লগতে কৃষ্ণক শ্ব'ত দেখিবলৈ পাব লগতে এওঁলোক দুজনে আলোচনা কৰি থাকিব অৰ্থাৎ সেইবোৰ কথা যে কেনেকৈ ঘৰৰ পৰা উলিয়াই দিলে লগতে সেইবোৰ কথা আলোচনা কৰি থাকিব ইয়াৰ কথা আচলতে মই কালিৰ ভিডিঅ'টোতে কৈছোঁ অৰ্থাৎ এইটো শ্ব' কিন্তু এইটো শ্ব' পিছুৱাই দিলে অকণমান কিন্তু মই সকলোবোৰ কথা কৈ দিছোঁ এইটো শ্ব'ৰ ওপৰত আৰু যদি এতিয়া ক'বলৈ মোৰ বাকী ইচ্ছা নাই বাকী সেইবোৰ কথাই কৈ থাকিব যিবোৰ কথা অৰ্থাৎ কেনেকৈ ঘৰৰ পৰা উলিয়াই দিলে লগতে কিয় তেনেকুৱা কৰিলে তো সেইবোৰ কথা আলোচনা কৰি থাকিব তো আৰু যে কেনেকৈ তৃষ্ণাই সেইবোৰ কাম কৰা নাছিল সেইবোৰ কথা মাকে বুজাবলৈ চাব অৰ্থাৎ তৃষ্ণাৰ মাকে তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব লগতে বেছিক যদি আপোনালোকে ডিটেইলছত বুজিব বিচাৰে তেতিয়াহ'লে মই কালিৰ শ্ব'টোতে আপোনালোকক কৈ দিছোঁ এইটো পইণ্টৰ বিষয়ে মই কৈ দিছোঁ তো আপোনালোকে নিশ্চয় চাই ল'ব পাৰে আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই বা তো এতিয়া আমি আগবাঢ়ো তাৰপিছত নেক্সট ষ্টৰিটোৰ বিষয়ে গাইছে আৰু এইটো ষ্টৰি হৈছে তৃষ্ণা আৰু লগতে আপোনালোকে সাক্ষী আৰু লগতে তৃষ্ণাৰ দেউতাকক আপোনালোকে শ্ব'ত দেখিবলৈ পাব লগতে এওঁলোক দুজনে আলোচনা কৰি থাকিব অৰ্থাৎ সেইবোৰ কথাই আলোচনা কৰি থাকিব যে কেনেকৈ সেইবোৰ কথা কাম কৰিবলৈ ওলাইছে আৰু লগতে এতিয়া তৃষ্ণাকো ভাল নাপায় সাক্ষীয়ে অৰ্থাৎ কেনেকৈ তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছিল অৰ্থাৎ কেনেকৈ তৃষ্ণাই বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছিল সাক্ষীৰ লগত আৰু সাক্ষীক মাৰিবলৈ ওলাইছিল লগতে সেইবোৰ কথা তৃষ্ণাৰ দেউতাকৰ আগত কৈ থাকিব অৰ্থাৎ তেনেকুৱা কিয় কৰিছে লগতে আৰু লগতে ক'ব যে কেনেকৈ মাহীয়েকৰ লগত লগ হৈছিলি কিয় এনেকুৱা কৰিলে তেনেকুৱা সেইবোৰ কথা কৈ থাকিব অৰ্থাৎ মাহীয়েকৰ লগত লগ কিয় হৈছিলে সেইবোৰ কথাই কৈ থাকিব তো আপোনালোকে তেনেকুৱা আপোনালোকে দেখিবলৈ পাব বাকী আপোনালোকক সাক্ষীয়ে বুজাই থাকিব তৃষ্ণাক তো তেনেকুৱা কৰিব নালাগে আগলৈ তেনেকুৱা নকৰিবি সেইবোৰ কথা বুজাই থাকিব তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব বাকী আপোনালোকে শ্ব'ৰ ভিতৰত বাকীখিনি দেখিবলৈ পাব তো গাইছ আপোনালোকে আজিৰ শ্ব'টোত সাক্ষী আৰু লগতে তৃষ্ণাৰ লগতে আপোনালোকে দেউতাকক শ্ব'ত দেখিবলৈ পাব অৰ্থাৎ তৃষ্ণাৰ দেউতাকক শ্ব'ত দেখিবলৈ পাব দুবাৰ না মই কেতিয়াবাৰ পৰা ৰখি আছিলোঁ অৰ্থাৎ তেতিয়া কাকলিক ওলাই দিব আৰু এইটোৰ ওপৰত মই কেনেকৈ ভিডিঅ' বনাব পাৰোঁ তো সেই তাৰ বিষয়ে ৰখি আছিলোঁ আৰু এইটো টাইম এতিয়া আহি পাইছে অৰ্থাৎ আজি আহি পাইছে অৰ্থাৎ কাকলিক কেনেকৈ উলিয়াই দিব আপোনালোকে চাব যে কাকলিক এটা আমি তেতিয়া আগতে মই কৈছিলোঁ যে কাকলিক উলিয়াই দিয়া টাইমখিনি কেনেকুৱা হ'ব লগতে কেনেকুৱা মই দেখাইছিলোঁ অৰ্থাৎ কেনেকুৱা কৈছিলোঁ তো তেনেকুৱাই হ'ব অৰ্থাৎ এতিয়া সাক্ষীক দিয়ে সেইবোৰ কাম কৰিছিল লগতে সাক্ষীয়ে ঠিকে কৰিছিল লগতে সেইটো কথাত সাক্ষীয়ে যেতিয়া নেক্সটত গৈছিল তেতিয়া ভালে পাইছিল কিন্তু তথাপিও সেইটো এটা সন্দেহ হৈ বিকিয়ে তাৰ পৰা উভতাই লৈ আহিলে অৰ্থাৎ কাকলিক উভতাই লৈ আহিলে আৰু আজি ঘৰত আহি কাকলিয়ে কৈ থাকিব মই সেইটো কাম কৰা নাই অৰ্থাৎ মোৰ ভুল হৈ গৈছিল সেইবোৰ কথা কৈ থাকিব অৰ্থাৎ সেইবোৰ কথা বিকিক কৈ থাকিব কিন্তু বিকিয়ে নামানে অৰ্থাৎ বিকিয়ে সেইবোৰ কথা নামানে আৰু লগতে তাৰপিছত তেওঁলোকৰ মাক জীয়েকৰ কথা শুনি থাকিব অৰ্থাৎ বিকিয়ে গম পাব যে মাক জীয়েকৰ প্লেন কি অৰ্থাৎ কিহৰ কাৰণে ইয়াত আহিছিল আৰু লগতে সেই ছোৱালীজনীৰ পৰা গম পাব পাৰে কিহৰ কাৰণে এইবোৰ টকাৰ কাৰণে আহিছিল তো সেনেকুৱা কৈ আজি যদি তেওঁলোকে পিছুৱাই দিয়ে তেতিয়াহ'লে কালিও দেখিব পাব পাৰে কিন্তু আজি দেখাৰ সম্পূৰ্ণ 99% চান্সে অৰ্থাৎ আৰু লগতে তেওঁৰ ৰুমৰ পৰা কাকলিক টানি লৈ আহিব বিকিয়ে আৰু টানি লৈ ক'ব যে সকলোৱে আহিব আৰু লগতে সকলোৰে আগত ক'ব যে এই মোৰ টকাৰ কাৰণে বিয়া হৈছিল না মোক চাই বিয়া হৈছিল তো তেনেকুৱাবোৰ কথাবোৰ ক'ব লগতে তেতিয়া কাকলি কান্দিব লগতে তাৰপিছত কৃষ্ণই গালি দিব কৃষ্ণই গালি পাৰিব বেয়াকৈ গালি পাৰিব আৰু যিটো আপোনালোকে দেখিবলৈ পাব লগতে ইমান বিশ্বাসঘাতকতা কিয় কৰিলি তো সেইবোৰ কথা ক'ব তো আপোনালোকে তেনেকুৱা দেখিবলৈ পাব বাকী আপোনালোকে কাকলিক আজি উলিয়াই দিয়া ঘৰৰ পৰাতো দেখিবলৈ পাব বাকী আপোনালোকৰ সাক্ষীয়ে ওলাই যাবলৈ হাক দিব তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব তো গাইছ আপোনালোকে আজি শ্ব'টোত কাকলিক উলিয়াই দিয়া দেখিবলৈ পাব
তাৰপিছত নেক্সট ষ্টৰিটোৰ বিষয়ে আমি আলোচনা কৰোঁ আৰু এইটো হৈছে আমাৰ আজিৰ ভিডিঅ'টো লাষ্ট ষ্টৰি হয় আৰু লগতে আপোনালোকক কৈ দিছোঁ যে সাক্ষী আজি আইতাকৰ লগত কথা পাতিব লগতে এইটো ষ্টৰি আগতে ক'ব লাগিছিল আৰু লগতে সাক্ষী আইতাকৰ লগত কথা পাতিব অৰ্থাৎ সেইবোৰ কথা অৰ্থাৎ বিকি আৰু লগতে কাকলিৰ মাজত চলি থকা সেই কেছবোৰৰ কথা অৰ্থাৎ সেইটো কাম যি সেয়ে কৰিছে অৰ্থাৎ কাকলিয়ে কৰিছে তো সেইবোৰ কথা কৈ থাকিব তো আপোনালোকে তেনেকুৱা দেখিবলৈ পাব তেওঁলোক দুজনৰ মাজত তো এতিয়া আমি আলোচনা কৰোঁ আজি লাষ্ট ষ্টৰিটোৰ বিষয়ে আৰু এইটো হৈছে তৃষ্ণা আৰু মাহীয়েকক লগতে তৃষ্ণাই পুনৰ আকৌ মাহীয়েকৰ ওচৰলৈ যায় এতিয়া কিহৰ কাৰণে যায় লগতে সেই মাটি সম্পত্তিখিনি খুজিব যাব পাৰে লগতে কিহৰ কাৰণে এনেকুৱা কৰিলে লগতে আৰু ক'ব পাৰে যে মোৰ লগত কৃষ্ণক মৰাৰ কেছত তুমি মোক ফচাইছা তো সেইবোৰ কথাও ক'ব তো আপোনালোকে তেনেকুৱা দেখিবলৈ পাব আৰু কিহৰ কাৰণে ফচালে সেইবোৰ কথাও দিব তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব তো গাইছে আপোনালোকে আজি শ্ব'টো তৃষ্ণা আৰু মাহীয়েকক দেখিবলৈ পাব আৰু মাহীয়েকেও ওলটাই প্ৰশ্ন কৰিব যে তোৰ দেউতাৰে এনেকুৱা যে কৰিলে মোৰ লগত তো সেইবোৰ কথা কৈ থাকিব তো আপোনালোকে তেনেকুৱা দেখিবলৈ পাব গাইছে এইখিনি আছিল আজিৰ এপিছ'ডটোৰ বিষয়ে যিটো মই আপোনালোকক ক'লোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কোনো ডেইলি এনেকুৱা ভিডিঅ'বোৰ আপডেট এই চেনেলটোত আহি আছে তো আপোনালোকে মিছ নকৰিব তো লগ পাম এটা নতুন ভিডিঅ'লৈ তেনেহ'লে চি ইউ এগেইন মাই নেক্সট ভিডিঅ'